নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিম হেতু হ'ল গোল্ড ফেচিয়েল মেকআপটো ঘৰতে কেনেকৈ কৰিব পাৰি এতিয়া যেহেতু আংশিকভাৱে লকডাউন এটা বজাৰ পৰা কাৰফিউ দিছে আৰু বিশেষকৈ দোকান বজাৰবোৰ বন্ধ কৰি দিয়ে সোনকালে 12 বজাতে বন্ধ কৰি দিয়ে আমি পাৰ্লাৰ যাওঁ বুলিও ভাবিও আমি যাব নোৱাৰো ফেচিয়েল কৰিব তেনেকুৱাত আমি ঘৰতে এটা ধুনীয়া মেকআপ মানে ফেচিয়েল গোল্ড ফেচিয়েলটো কৰিব পাৰি কেনেকৈ কৰিম মই আজি আপোনালোকৰ আগত দেখাম আৰু এটো মই নিজেও ইমান এক্সপাৰ্ট নহয় মই এজনী বায়ে মোক শিকাইছিলে গতিকে মই আপোনালোকৰ আগত এটো আজি কৰি দেখাম আশা কৰো আপোনালোকে সকলোৱে সুফল পাব আৰু আপোনালোকেও ঘৰতে কৰি চাব পাৰে গতিকে দেৰিনকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো হওক আজি মই যেটো গোল্ড ফেচিয়েল কৰিম তাৰ বাবে লাগিব গাখীৰ কেঁচা গাখীৰ হলে ভাল সকলোৰে ঘৰত গাখীৰ থাকে নেমু এটুকুৰা লাগিব অকমান মৌজুল লাগিব অলপ চেনি লাগিব আৰু হালধি লাগিব আৰু অলপ গৰম পানী লাগিব গতিকে আমি দেৰিনকৈ ভিডিঅ'টো প্ৰস্তুত কৰো কেনেকৈ কৰিম আপোনালোকে চাব আৰু এয়া মই কৈছিলো গৰম পানী লাগিব গৰম পানী ভাপ ল'ব লাগিব যেহেতু এয়া গৰম পানী মই কৰি আনিছো এতিয়া মই গোল্ড ফেচিয়েলৰ কাৰণে কি লাগিব কলুৱে এতিয়া মই ক্লিনজিং কৰিম কটন লাগিব তাৰ কাৰণে মই এয়া গাখীৰত কটন তিয়াই লৈছো কটনৰ কাপোৰ হলেও হয় মই কপাহ লৈ লৈছো মই এটা ক্লিনজিং কৰিম ইয়াত যিখিনি মুখত ধুলি লাগি থাকে এইখিনি সাফা কৰিব ধুনীয়াকৈ সাফা কৰি ল'ব মই কলোৱে কেঁচা গাখীৰ হলে বেছি ভাল এয়া মই গাখীৰে ক্লিনজিং কৰি আছো কিমানখিনি ধুলি চুলি লাগি থাকে লেতেৰা হৈ থাকে যেহেতু মুখখন সাফা কৰি ললো মই কাৰণে ইয়া কিমান লেতেৰা ওলাইছে দেখিছেনে যিমানে মুখখন সাফা কৰি নথক কিয় পিছত আকৌ ক্লিনজিং কৰিলে কলা কলা দাগ আগতে আহে কটনত লাগি এয়া হৈ গ'ল এতিয়া মই কৰিম স্ক্ৰাবৰ কাৰণে চেনি অলপ মৌ লগত মিক্স কৰি লৈছো অলপ মই ইফালে থৈ লৈছো মিক্স কৰিয়ে ললো মই আকৌ পিছত হালধি লগত এক্সট্ৰাকে লৈ লম চেনিখিনি অলপ গুড়ি হলে বেছি ভাল হয় মিহি হ'ব লাগে অলপ দলুৱাবোৰ অলপ স্ক্ৰাব কৰোঁতে দুখো পাব পাৰে গতিকে এইখিনি মিহি হ'ব লাগে আৰু ইয়াত মই অলপ নেমু চেপি লৈছো এইখিনিয়ে মই এতিয়া স্ক্ৰাব কৰিম চেনি মৌ আৰু নেমু ইয়া ৰেডি হৈ গ'ল এতিয়া মই স্ক্ৰাব কৰিম আপোনালোকে যেনেকুৱা মচনতে স্ক্ৰাব কৰে কৰিব পাৰে হৈ গ'ল এনেকৈ কৰিব 5 মিনিট মান এতিয়া আমি স্ক্ৰাব কৰাৰ পিছত গৰম পানী ভাপ ল'ব লাগিব আৰু গৰম পানী ভাপ লোৱাটো বহুত ভাল কথা হৈ ভাবিব এতিয়া আমি কাপোৰ এখনে গামোচা বা টাৱেল এখনে মূৰটো ঢাকি ভাপ ল'ব লাগিব মই গৰম পানী কৰি থৈছিলো এতিয়া আমি এয়া ভাপ লম এতিয়া আমি ভাপ লৈছো
পুৰা ছালখনৰ কাৰণে বহুত ভাল গৰম পানী ভাপ লোৱাটো এয়া দেখিছেনে এতিয়া আমি নেক্সট স্টেপটো হ'ল আমাৰ থাৰ্ড স্টেপ হৈ গ'ল এতিয়া আমাৰ আছে কেঁচা হালধি আৰু মৌৱে মই ফেচ পেকটো তৈয়াৰ কৰিম এতিয়া ক্ৰিমিং অৰ্থাৎ ভাপ লোৱাৰ পিছত এতিয়া ফেচ পেক এটা তৈয়াৰ কৰিম অলপ হালধি তেতিয়া মই মৌজোল মিক্স কৰি ল'ম এনেকৈ মৌজোল মিক্স কৰি ল'ম হালধিৰ লগত অলপকে কৰি ল'ব বেছি নালাগে আমি এইখিনি এতিয়া মুখত লগাম আমি ফেচ পেক তৈয়াৰ কৰিলো এই ফেচ পেকটো এতিয়া মুখত লগাম কেঁচা হালধি এনেও ভাল লগোৱাটো হালধি লগালে হালধিটো থাকি যায় এদিনৰ কাৰণে একো ডাঙৰ কথা নহয় থাকিব এদিনৰ কাৰণে এনেও এনেকৈ লগাই আপোনালোকে 15 মিনিট অৰ্থাৎ 15 মিনিটছ ৰাখিব মই নিজে যিহেতু এইটো কৰি সুফল পাইছো গতিকে সেইকাৰণে মই আপোনালোককো দেখাবলৈ চেষ্টা কৰিলো এনেকৈ কৰি 15 মিনিটছ ৰাখিব আৰু 15 মিনিট ৰখাৰ পিছত ধুনীয়াকৈ ধুই দিব ধুই দি টাৱেলে মুছিব চাবচোন কেনেকুৱা গ্লো কৰে এয়া মই 15 মিনিট ফেচ পেকটো ৰাখি পেলাই মই ইয়া ধুই আহিলো চাওকচোন কিমান গ্লো কৰে মই নিজে বহুত ভাল পাইছো আশা কৰো আপোনালোকেও ভাল পাব প্ৰতিদিনে মৌজু সহজ আচলতে প্ৰথমতে আমি ক্লিনজিং কৰিব লাগিব গাখীৰে তাৰ পিছতে নেমু চেনি আৰু মৌজুলে স্ক্ৰাব কৰিব লাগিব তাৰ পিছতে ভাপ ল'ব লাগিব গৰম পানীয়ে তাৰ পিছতে ফেচ পেকটো তৈয়াৰ কৰি পেলাই সানিব লাগিব আশা কৰো সকলোৱে ভাল পাব কৰি পেলাই সুফল পাব আৰু এনেকৈ নতুন নতুন ভিডিঅ' মই আপোনালোকৰ আগত যাতে লৈ আহিব পাৰো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ